Hello friends, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আশা কৰোঁ চবে ভালে আছে আৰু ময়ো ভালে আছে বাৰু আৰু আজি বহুত দিনৰ মূৰত আকৌ সখীহঁতৰ ঘৰত আহিলোঁ এয়া সখী আৰু আজি দুইটাই পাৰ্টি কৰিম মানে বেলেগ মানুহ নাই আমি দুইটাই কৰিম আৰু পাৰ্টিটো আৰু দুইটাই এতিয়া চিকেন বনাম আৰু আজি স্পেচিয়েল কি আছে আপোনালোকক দেখাম আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ আমি দুইটাই বনাই কৰি খাম আৰু ধুনীয়াকৈ চ' ভিডিঅ'টো শেষলৈ চাব আৰু মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব तुम लोग गलती से अगर नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पे अपने जीजा जी फेंक के मारो या फूफा जी मुझे नहीं पता बस क्लिक हो जाना चाहिए পিঁয়াজ ৰহুন কটা হৈ গৈছে আৰু এয়া আলু তাৰপিছত আৰু এয়া বইলাৰ আৰু এইটো হৈছে লেগ পিচ এয়া এইখিনি হৈছে বইলাৰ আৰু এইখিনি হৈছে লগতে গাহৰি আজি দুইটা চলিব মানে বইলাৰ গাহৰি দুইটা একদম আৰু এয়া চব ৰেডি হৈ আছে এতিয়া বনাম আৰু চাই থাকক ভিডিঅ'টো जली ना तेरी भी जली ना তো এয়া চব ৰেডি আৰু এয়া তেল দিম এতিয়া হ'ব না দুখীয়া মানুহ যে জুইতে বনাব লগা হৈছে আৰু কেতিয়া ধনী হওঁ আমাৰ চাকৰি এটা নিদিয়ে মাংস ৰেডি হৈ আছে দিয়া হৈছে আৰু ধুনীয়া গোন্ধ আহি আছে খুচবু হৈছে আৰু এয়া হৈছে আৰু এইখিনি জুতি চাম এতিয়া কেনেকুৱা হৈছে জুতি চাব লাগিব তো নিমখ হৈছে নে নাই হা গৰম হৈ আছে গৰমে গৰমে কেনেকৈ একদম ধুনীয়া হৈছে মাংসটো খাই দিয়া তুমি খাই দিয়া পটককৈ মই কপি দিম এতিয়া আমি ইমান ধুনীয়া বনাব জনা হ'লো বম টেষ্টি বে মানুহে এবাৰ খালি ফাইনেলি আমাৰ চিকেন হৈ গ'ল একদম টেষ্ট কৰি চাইছিলোঁ ধুনীয়া লাগিছে খাম আৰু এতিয়া একদম ধুনীয়া হৈছে अभी मजा आएगा ना भिड़ो আমাৰ মাংস হৈ গ'ল চিকেন বনাই আৰু এতিয়া খাম আমি কি টেষ্টি চব এতিয়া লাইটটো কাৰণে ভাল মানে ভালকৈ ধৰিব এতিয়া খাই দিম আৰু আমি এইটো লেগ পিচ খাই দিম খাব লোভ লাগিছে নেকি লোভ নকব দেই মই আকৌ পেট চেট ফুলি যাব क्या टेस्टी है बहुत टेस्टी भी কাৰোবাৰ যদি চিকেন বনাব লাগে মোৰ সখী আছে জনাব মই লৈ যাম বাৰু আৰু আমি দুটা খাব পালেই হ'ল
একদম বনাই খুৱাই থৈ আহিম ধুনীয়াকৈ। চ' আজিলৈ ইমানতে ৰাখিছোঁ ভিডিঅ'টো।